নমস্কাৰ বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। বন্ধুসকল, নতুন বছৰ বুলি এটা মজা জেগাত ফুৰিব আহিলোঁ। ভাবিলোঁ ইয়াতে এটা মজা খানা বনাই দিওঁ। বাকী আপোনালোকক গোটেইবিলাক দেখাই আছোঁ, ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আকৌ এই আঞ্জা থকা বুকে আহিছে জাগত যাব নহ'লে ভাতটো আজি কি আছে আকৌ বনাবনে জালাতে জ্বালা নাই ৰাষ্ট্ৰীয় বঁটা হৈছে অসমৰ ৰাষ্ট্ৰীয় পক্ষী নেকি? ৰাষ্ট্ৰীয় পক্ষীটো ময়ূৰ বাৰু। আজি আমি মজা চিকেন লৈ আহিছোঁ। চিকেনৰ পিচ মজা মজা আৰু পৰিৱেশটোতো একেবাৰে মজা। আমি বনামো মজাকৈ আৰু খামো মজাকৈ। বন্ধুসকল, পানী তামাম ঠাণ্ডা। এটা গা ধুম বুলি ভাবিছিলোঁ, গা ধুব নোৱাৰা। গা ধুলে একেবাৰে অৱস্থা বেয়া হৈ যাব। আমি সদায়তো গেছতে বনাই খাই থাকোঁ আৰু যিহেতু ঠাণ্ডা বতৰ ভাবিলোঁ খৰিতে বনাই খাওঁ। আৰু খৰিত বনাই খালেতো আঞ্জাখন বেছি টেষ্টি হয়, সেইকাৰণে ইয়াতে আমি পাতি দিলোঁ। হাত গ'ল দিলোঁ মই। তুমি সেইটো যোৱা নাই। আজিৰ খানা ৰেডি হৈ গ'ল। আহক এতিয়া টেষ্ট কৰি লওঁ। আজি চিকেন আঞ্জাখন একেবাৰে মজা আছে। আমি যিহেতু জুইত বনাইছোঁ তাত এটা মানে বেলেগ ৰ ফ্লেভাৰ এটা আহি গৈছে। আজিৰ আমাৰ চিকেনৰ স্পেচিয়েল আছিল চাল থকা চিকেন। পুৰা চাল আছে, আমি পুৰি লৈছিলোঁ। এতিয়া এক পিচ মজাকৈ খাওঁ। নেক্সট আমাৰ মজা মজা ৰেচিপি ভিডিঅ' আহি আছে। আপোনালোকে ভিডিঅ'বিলাক পাবাক লাগি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা ভিডিঅ' যদি ভাল পালাক এটা লাইক এটা কৰি দিব।